ৰাখে চলাব লাগে চাইকেল চলোৱাটো ভাল আৰু ময়ো তাত উঠি দিওঁৱে আপোনালোকে এতিয়া যেটো ভিডিও চাম বুলি ক্লিক কৰিছে এই ভিডিওটো মানে এতিয়া নহয় মানে কৈছো আপোনালোক সকলোখিনি কথা তো এই যেটো ভিডিও আপোনালোকে চাবলৈ ক্লিক কৰিছে এই ভিডিওটো আছিল মোৰ চিন্ময়স লাইফ এণ্ড ব্লগছ নামৰ চেনেলটোত আজিৰ পৰা মোটামুটি 1 বছৰ আগত বনোৱা ভিডিও তো সেইটো চেনেলত যেটোকে আছিল মোৰ যেটো নতুন চেনেল সেই নতুন চেনেলটোৰ মানুহবিলাকৰ যাতে মোৰ আগৰ চেনেলটোৰ কিছুমান ভিডিও নচোৱা ভিডিও যাতে চাই এই কাৰণে মই এই ভিডিওটো তাৰে পৰা আনি কিনে এইটো চেনেলত মই দিবলৈ চেষ্টা কৰিছো হয়তো যিখিনি মোৰ আগৰ সাবস্ক্ৰাইবাৰ আছিল সেইটো চেনেলত যদি কোনোবা যদি চাইছে আগতে চাইছে যদি এই ভিডিওটো যেহেতুকে ডিম্পুদাৰ থাম্বনেল আছে আপোনালোকে নিশ্চয় থাম্বনেলখন চাই কিনে ক্লিক কৰিছে ভিডিওটো তো আপোনালোকে যদি আগৰ কোনোবা যদি সাবস্ক্ৰাইবাৰ তেনেহলে নাচালিও হ'ব কিন্তু যদি নতুনকৈ কোনোবা যদি চাবলৈ যদি ক্লিক কৰিছে তেনেহলে সব বিৰাট ধামাকা ভিডিও এইটো তো বলক আমি ভিডিওটো আৰম্ভ কৰো মানে स्टार्ट करूँ तो वेलकम टू माय यूट्यूब चैनल CK ट्रेवल्स तो धमाका तो बनता है गाइस तो चलिए शुरू करते हैं डिम्पुदार माने डिम्पुदार घरলৈ যোৱা ভিডিওটো তো বলক আমি ভিডিওটো স্টার্ট কৰো মানে আৰম্ভ কৰো বলক এতিয়া ডিম্পুদাৰ ঘৰলৈ বলক এতিয়া আপোনালোকক মই দেখুৱাই যাম কেনেকৈ যাব লাগে ডিম্পুদাৰ ঘৰলৈ তো এতিয়া বৰ্তমান গৈ থাকো বলক আৰু এতিয়া বাজিল 6:30 মই 6:30 ঘৰৰ পৰা ওলোৱা কথা আছিল কিন্তু তাৰে আগতে ওলাই আহিলো মানে অলপমান জোছতে ওলাই আহিলো অলপমান আগতীয়াকৈ আৰু ৰাস্তা কান্দাতে কি ধুনীয়া কালী মন্দিৰ এটা চাব কৰিলো সেৱাটো কৰি ললো মানে কেমেৰাটো হাতত আছে হাতখন এৰি দিব নোৱাৰি কেনেকৈ কৰিম তো বৰমা পাৰ হৈ কিনে এখিনি আপোনাৰ জুলুকি বুলি কয় নেকি জুলুকিৰ কাষতে এখন আছে আপোনাৰ চন্দ্ৰমা বুলি এইখনত সোমালো কিন্তু এইখনত চাহ আছে বুলি খাই যাম কিন্তু মই আচলতে নহ'ব বুলি ভাবিছিলো আৰু এতিয়া বৰ্তমান কি আহি পালো গম নাপাওঁ তো গৈ থাকিলে হ'ব কিবা পালো এইখিনি জাগাৰ নাম নাজানো আৰু বৰ্তমান এতিয়া নেশ্যনেল হাইৱেৰ মাজত আছো আৰু গৈ আছো ডিম্পুদাৰ এতিয়া মই বৰপুৰা পালোৱে আগত ৰেল গেটটো আছে তাৰ পৰা আপোনাৰ এতিয়া মই যোন সাইডৰে গৈ আছো সেই সাইডৰে হলে আপোনাৰ ৰাইট সাইডে দি সোমাই যাব চক বজাৰৰ পৰা আপোনালোকে এটা ডাঙৰ গাছ দেখা পাব সেই গাছডালৰ ৰাইট সাইডে এটা ৰাস্তা আছে সেই ৰাস্তাটোৰে সোমাই যাব লাগিব এই ৰাস্তাটোৰে সোমাই যাব লাগিব তাৰপিছত ডিম্পুদাক মই 2-3 বাৰমান ফোন কৰিলোঁ কিন্তু টোপনিৰ পৰা উঠা নাই এনেকৈ গম পোৱা নাই তো এতিয়া গৈ আছোঁ সেই চিধা ৰাস্তাটোৰে আপোনালোকে চাই অলপ আহিব লাগিব ফুলতে ডিম্পুদাৰ ঘৰটো পাৰে হৈ আহিলো তো এতিয়া আৰু যাব লাগিব অলপ আগত ট্ৰান্সফৰ্মাৰ এটা আছে তাৰে কাষত এটা বিষ্ণু মন্দিৰ আছে এই বিষ্ণু মন্দিৰটোতে সোমাই যাব লাগিব এতিয়া বলক তো এইটো হৈছে বিষ্ণু মন্দিৰ এই বিষ্ণু মন্দিৰটোৰ পৰা এনেকৈ সোমাই যাব লাগিব এই ৰাস্তাটোৰে তো আগত এতিয়া টাৰ্ণিঙো বহুত কেইটা আছে কোনটো যাব লাগে কোনটো দি যাব লাগিব এইটোৰে হ'ব তো এইটোৰে এতিয়া গৈ আছো এতিয়া মই ডিম্পুদা আউটৰ ঘৰ পালো আৰু ডিম্পুদা আছে ভিতৰত এতিয়া মই সোমাই যাম ডিম্পুদা কিবা কৰি আছে চাই লওঁ প্ৰথমতে তো ডিম্পুদা আছে ভিতৰত এয়া কিবা কিবি কৰি আৰু এয়া মই আহি পাইছোঁ কেতিয়াবাই কিন্তু মানে ডিম্পুদাই আচলতে মুখ চুখ মানে কি বিছনাপাৰা উঠি কিনে মুখ চুখ ধুই কিনে চাহ তাহ খালে ইয়াতে আৰু ডিম্পুদা আছে মোৰ লগত ডিম্পুদা কি ক'ব বহুত জেগা চাইকেল মাৰি আহিছোঁ টিউৰ পৰা চাইকেল চলাব লাগে চাইকেল চলোৱাটো ভাল আৰু ময়ো তাত উঠি দিওঁৱে
তো ভাল লাগিছে আপোনালোকৰ চাইকেল চলাওক আৰু 15 আগষ্ট আহি আছে 15 আগষ্টৰ দিনটো সকলোৱে এক চাইকেল চলাই মানে আমাৰ দেশখনক যাতে সেই কৰে আৰু সেইটো কাৰণে ভাল হ'ব আৰু কি ক'বা বাকী মই মানে ভাবিছিলোঁ যে তোমাক আজি লগ নাপাম তুমিতো আজি কিজানি বকজ যোৱা কথা আছিল কালি যাবা তো তাৰে পৰা নিউ ভিডিঅ' নতুন ভিডিঅ' আহি থাকিব তো চাব পাব আপোনালোকে ডিম্পু দাই ইয়াতে যিটো ছেটআপ কৰিছে না এই ছেটআপটো কি ধুনীয়াকৈ একদম সজাই পৰাই ৰাখিছে একদম আৰু এইটো হৈছে ৰ'ডৰ মাইক মতো এই মাইকটোতো নাইয়ে আৰু এইটো কেমেৰাটো বহুত বছৰ ইউজ কৰি 2 বছৰমান ইউজ কৰিলে ডিম্পু দাই আৰু এইবিলাক ফটো সিদিনা যে উঠিছিল এটা যে ভিডিঅ'ত যে আপোনালোকে যে দেখা যে কৈছিল এইটো ফটো হৈছে সিদিনা আৰু বাৰ্থডেৰ ফটো আছে নেকি ইয়াতে বাৰ্থডেৰ ফটো নাই কিজানি তো এইকেইটা হৈছে ফটো ডিম্পু দাই মানে য'ত কোন নাযাওক কিয় তাৰ ফটো এটা ইয়াতে ৰাখি দিয়ে তো এয়া ডিম্পু দাৰ পৰিৱেশ ঘৰৰ আৰু ওপৰত এইবিলাক কিবা কিবি থৈ দিছে এই কাঠৰ যে কিবা যে বনাই দিছিল একদম নৱনীতা বাৰ লগত অহাত নে আহোঁতে নেকি সেইকেইটা হৈছে এইকেইটা তো আৰু দেখুৱাই আছোঁ তো ডিম্পু দাৰ ঘৰত আৰু এটা নতুনকৈ বস্তু এটা আনিছে এইটো আচলতে ডিম্পু দাই ভিডিঅ'ত দেখুৱাই নাছিল তো ইউনিক লাগিছে এই বস্তুটো এটা লগাই দিছে মোক তো এইটো টায়াৰৰ না টায়াৰৰ বহুত ইউনিক লাগিছে আৰু ইয়াতে ৰছীৰে পুৰা একদম মানে কি কম বঢ়িয়া লাগিছে মই যদি কিমান মান পৰিব বা এইটো কিনিলে কিমান বনাব লাগিব না তো ভাল লাগিছে আৰু আপোনালোকে যদি কৰবাত পাই এনেকুৱা নেচাৰেল বস্তু আপোনালোকে ইউজ কৰিবলৈ চেষ্টা কৰিব আজিকালি সব বস্তু নেচাৰেল কাৰণ পলিউশনৰ কথা আছে এইবিলাক আপোনাৰ এইবিলাক যে বস্তু যে বনাইছে এইবিলাকতো মেচিনত বনাইছে আৰু ডিম্পুদা হৈছে এইটো ৰুম আৰু এই ৰুমটোত সিদিনা মানে এইটো আনিছে এইটো ইয়াৰ কুলাৰ আৰু এইফালে হৈছে দুটাকে সিলভাৰ প্লে বটন এটা হৈছে ডিম্পু বৰুৱা আৰু এটা হৈছে ডিম্পুজ ব্লগাৰ মোৰতে চাও এয়া এটা হৈছে ডিম্পু বৰুৱাৰ আৰু এটা হৈছে ডিম্পুজ ব্লগাৰ তো এই দুটাকে প্লে বটন পাইছে দুটাতে 1 লাখৰ ওপৰত সাবস্ক্ৰাইবাৰ 1 লাখৰ মানে এটাটো মিলিয়নে যাব এতিয়া আজিৰ ভিডিওটো এইখিনি আছে যদি ভিডিওটো চাই যদি ভাল পালে মানে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব আৰু তো এতিয়া ঘৰতে যাম আৰু বেছি সময় ইয়াতে নাথাকো তো ডিম্পুদা কৰবাত যাব তো কি কম আৰু তো ডিম্পুদা বাই 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 থ্যাংক ইউ সকলে সাইকেল চলাব তো ইমান জায়গা কষ্ট কৰি এসে অলপ আন্ধাৰ হৈছে পিকচাৰটো তো অলপ পোহৰ আহিল দিও তো আপোনালোকে যদি মোৰ চেনেলত আৰু নতুন যদি ভিডিও যদি চাই থাকিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আনেৱালা ভিডিও বিলাক ভাল কৰিবলৈ চেষ্টা কৰিম তো সাবস্ক্ৰাইব কৰি থৈ দিয়ক চেনেলটো এতিয়াই